হেল্ল' গাইজ, আজি মা চেনেলটোৰ পৰা মই ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এইপিনে চাদৰ মেখেলা পিন্ধি আছোঁ। আমি ভিডিঅ' বনাই আছিলোঁ মানে অলপ আগত, আৰু এইফালে এতিয়া মায়ে চোতাল সাৰি আছে। আৰু আজিও কম ব'ল বোলো সেই ফটো দুকপিমান মাৰি দিওঁগৈ, সেনেকৈ ক'ম দেই, কি কয় চাওঁচোন। আৰু আপোনালোকে এতিয়া কমেণ্টখিনি মায়ে পঢ়িছে, সকলো কথা গম পাইছে মোৰ ফটো নাই মৰা বুলি। গতিকে ব'লক মা ফটো দুকপিমান মাৰি দিম, সেইডোখৰত সেইদিনাখনিটা মাৰি দিমগৈ ব'ল। বাপৰে মোৰতো মাগে যা। তই এনেকৈ বেয়া কথাবোৰ নকবি। সেই কিছুমানে কৈছে নহয় বেয়া কথা এনেকৈ নক'ব আকৌ বুলি কৈছে। কোনে কোনে সেইদিনাখনি কমেণ্টবোৰ যে পঢ়িছিলি তই, তাত যে এটা কমেণ্ট পাইছিলি। তই সেই ভিডিঅ'ত দি পিনি একদম বেলেগ হেৰি কৰিছ, মোক তই লাজ দিছ, মই কৈ দিছোঁ মই তোক এতিয়া। লাজ নাই দিয়া নহয়। হেৰি ব'ল বনাই দিওঁগৈ, আজিও বনাম তেনেকৈ। নবনাও তই সেই কাহিনী এটা পেলাই মাৰিবলৈ নবনাও মই। সেইদিনাখনি নিজে পৰিলি তই, মই পেলাইছিলোঁ নি? সেই কমেণ্টবোৰ দেখিছ নাই? মানুহবোৰে ইমান হাঁহিছে ইমান হাঁহিছে। কিছুমানে কৈছে আজলি সেই মাজনীক বোলে তুমি বোলে কেলে বোলে হেৰি কৰি আছা বোলে লতি ঘটি কৰি আছা বোলে। তুমি কৈছা মই কিবা আজলি নি কিবা? মই বৰ চা তুই ন মুখখন দেখিয়ে গম পাই তই ছাৰ বুলি দে। নবনা দেই এনেকৈ সেইডাল হেৰি কৰি থাক। ব'ল তই যে পকে যে লাগি আহিছ তই বস্তু তাত আহি দিছ নি? একদম বাহন কৰি মাৰি দিম আকৌ যখন দেখিছ নি? চাহ কেনেকৈ কৈছে, গোটেই মানুহবোৰে দেখে নাপাওঁ মই সেইবোৰ হাৰি থোৱা আছে। দেউতাই হাৰিলেই হাই লওঁ মই আকৌ আহি তই কি কাৰণে পকা লাগি বোলে নো? নহয় ব'ল সেইডোখৰ যাম। আৰু আজি আৰু ভাল হ'ব, পানী হৈ আছে ব'ল। তোৰ সেয়া পেলাই পিনি লাজ দিয়াটোতো নাই হোৱা, আকৌ মানে মাৰক পেলাই পিনি আকৌ লাজ দিবলৈ বিচাৰিছ। নিবিচাৰো নহয় লাজ দিবলৈ, তই নিজে পইছ আকৌ কি কৰিম। সিহঁতি মানুহবোৰে কৈছে নহয় মোক। কি ক'লে তোক? মেছেজত কৈছে আকৌ। মেছেজত আহি ক'লে নে কমেণ্টত আহি ক'লে? কমেণ্টত সেই যে হেৰিবোৰ যে দিয়ে যে কমেণ্টবোৰ যে তই যে দেখুৱাইছিলি, তাত এজনীয়ে কৈছে নহয়, এজনী নহয় বহুতে কৈছে মাৰিবলৈ নিদিলে বোলে আপোনাক বোলে বোলে ঠগিলে তাই বোলে। ক'ত ঠগিলোনো? মানুহে ক'লে হ'ব নেকি ঠগিলো বুলি? ঠগিছত আকৌ ফটোখন ক'ত ফটো একপি মাৰি দিলি দেখোন। অকল সেইখিনি পৰা ভিডিঅ'খিনি দি দিলি হ'বলা। হ'ব দে, তোৰ চেনেলতহে গৈছে, মই দিছোঁ যেনিবা আপলোডটো। চেনেলততো তোৰে গৈছে। এতিয়া গোটেই মানুহখনে সোধে একেবাৰে ক'ৰবালৈ যাবই নোৱাৰি। আপুনি সেইখিনি পৰিছিলে নি বাৰু? মোৰ নাই পৰা। মোৰ ক'ত দেখিলেনো বোলো ভিডিঅ' দি পিনি এতিয়া কিমান মই লাজ পাইছোঁ চাচোন বাৰু। মই দিলোঁ বুলি কৈ দিবি, মোৰ বুলি ছোৱালীজনীহে জানে দেই এইবোৰ, মই নাজানো হ'লে বুলি কবি আকৌ। ব'ল আজি সেইডোখৰত মাৰি দিমগৈ ব'ল বাৰু। এইবাৰ বাহনীটোলৈ মাৰিম ব'ল, আজি ভাল লাগিব। তই এইফালে নাযাবি, এইফালে ক'ৰ পানীৰ মাজত মই হাৰি থাকিম কিন্তু পথাৰখন হাৰি লাগিহে হ'ব। নহয় তই আকৌ সেইডোখৰত তই ৰখি দিবি, মই তোক হাৰি থাকিবলৈ কোৱা নাই নহয়। তই সেইডোখৰলৈ যে নি থাক বাৰে পাতি মোক সেই ফটো মাৰিবলৈ, সেইখিনি তই সেই তাৰমানে পানীত পেলাই মাৰো আৰু মই মাৰক কেলৈ ভাবি মোক সেইটো কিমান ধুনীয়া চাচোন চা, কিমান ধুনীয়া হওক, বিশ্বৰ হেৰি হওক, পৃথিৱীখনৰ কোনে যাওঁ মই চক গাইজ। সৰা ভোকে হাৰি আছে। মানে তোৱাই আছে কেনেকৈ সঁচাকৈ একদম এডাল একদম কৈ দিম আকৌ মোক কৈ দিছোঁ। চা তোক তোৰ বৰ ধুনীয়া লাগে তোৰ মুখখন দেখিবলৈ। থাপৰ মাৰি দিম দেই, গাখন হৈ পৰিব আকৌ মই কৈ দিছোঁ আকৌ। হ'ব আথ এইবোৰ হাৰিবলৈ ব'ল। নেমাৰো ফটো গধূলি হৈ আহিছে ইফালে ভিতৰত কাম কিমান কৰিছে। মই আকৌ ফটো মাৰি লিলিমাই কৰি থাকিবলৈ নাই নহয় এতিয়া। মই তই জোখতকৈ কথা অকণ বেছি ক নি বাৰু? কৈছোঁ যদি কৈছোঁ আৰু অকৰা কৰি থাক পাই, মানুহৰ আগত অকণমান স্মাৰ্ট কথা পাতিব নাজান। অকৰা নহয় দেই, অকৰা হোৱা বাপেৰলৈ মই আহিব নোৱাৰো। সেইকাৰণে পলাই আহিছিলি পঠাই কথাবোৰ কৈ আছা ওলাই আহোঁ বা বিয়া পাতি আহোঁ বাৰু, সেইবোৰ মোক দৰকাৰ নাই নহয়। তই ডাঙৰ হয় নহয়, তহঁতি খাব লাগে, আমি কৰি দিছোঁ তোক খাবহে লাগে। তই কি আলবাল কথা গাই থাকিব লাগিব? তই এইডাল তোৱাই তুমি কাক কথা কৈ আছ? কাক কথা কৈ আছ? কি কথা ক'লো? বাদ দে সেইবোৰ, বাদ দে বকিন খাইবি। মই দি দিম আকৌ ভিডিঅ'টো দি দিম, আকৌ লাজ পাবি তই আকৌ। তই দি দিবিচোন বাৰু, এবাৰ তই দিয়াৰ লগে লগে মই ডিলিট কৰিম। তই জানিলেহে ডিলিট কৰিবলৈ। নহয় উৰণিখন লৈ ল'বি, তাৰপৰা বাহনীটো লৈ একদম চাটকৈ হাঁহ নিচিনা কৰিবি, মই ফটো মাৰি দিম আৰু। তাতে কি হ'ব? কি হ'ব? ফটো হ'ব। নালাগে, কিছুমানে একদম কেনেকুৱাকৈ হাঁহিছে দেখা নাই তই? হাঁহিবই আকৌ, ভাল দেখিছে তোক আৰু। ভাল দেখিলেনো কি হ'ব পিছে? কি হ'ব? ভাল দেখিলে যেনিবা কি হ'ব? মোক সেইটো লাগে, কি হ'ব? তই বৰ মাথাটো বেয়া নি বাৰু অকণমান? মাথাটো বেয়া ভাল কথা নাই নহয়। কি হ'ব মই সেইটো কি হ'ব? যেনিবা মই ভালেই দেখিলোঁ বা বেয়া দেখিলে কি হ'ব? তোক মা বুলি কৈছে আৰু চবেই মা বুলি কমেণ্ট মাৰিছে আকৌ ধুনীয়াকৈ। মাকৰ লগত মাক কাৰণে হেৰি কৈছে আৰু মাক বুলি আকৌ সেইটো বুজি পাইছ আকৌ, কি ঠগিলে মগিলে গাবলৈ আহি দিয়া ধুনীয়া কথা হ'ল নি? তয়ো ক'ব লাগিব কাৰোবাৰ লগৰ ছোৱালীজনী মাকক মাক মা বুলি। তই আৰু নাটক ৰচগে পাই সেইখন। মাৰি দিমা ফটো মাৰি দিমা, আজি সঁচাকৈ মাৰি দিমা।
বাই পাতি বৰ চা তোৰ মুখখন কেতিয়াবা একদম গছৰ কামাই ধৰিম নেলুটোতে কিবা মেল খাই যাবগৈ আকৌ ইউ দেউতাইতো ঘূৰাই আহিব বাপেৰে মোক কি কিডাল কৰিব ঐ এই কথাখিনি মানে ঘূৰাই ঘূৰাই কাৰোবাক হেৰি কৰি আছে এই মোবাইল ভিডিঅ' কল কৰিছোঁ ভিডিঅ' কল মোবাইল চোবাইলে গুড়া কৰোঁ এডাল মোবাইলত ভাঙি দিম আকৌ কৈছোঁ মই ভিডিঅ' কল কৰিছোঁ কাৰ পৰিণে কৰি আছে কি ভিডিঅ' কল পৰিলেহে কয় লগৰ ছোৱালীয়ে নকয়হে যেনিবা লগৰ ছোৱালী কাম বন নাই আৰু তোৰ লগত ভিডিঅ' কল কৰি দিব অলপ পৰিণে কৰি আছে চাগে নাই কোৱা পৰিলেহেঁতে চাই থকা নাই নেমাৰি ফটো অ' মা চেপাটোলৈ মাৰিবি বাপেৰৰ মূৰটোলৈ মাৰি ভাল লাগিব চেপাটোলৈ এই ফুটা তোকে মাৰি দিওঁ দে নেমাৰো মই এইবোৰ দেখা নাই কামো কৰিবলৈ দেখা নাই হা অকল মোবাইলত সোমাই যায় যে সেইটোৱে চাই মোক যে পকৰকৈ লাগি ফুৰিছে যে এই চেপাটোলৈ তই পথাৰলৈ যাবি আৰু তাৰপিছত যেনিবা আলিটোত ৰখি দিবি আৰু যেনিবা চেপা পাতিবলৈ গৈছ আৰু নেমাৰে চেপাটোলৈ মাৰিবলৈ মাতিছিলোঁ নেমাৰে বোলে নেমাৰিলে বাদ দে আৰু নেমাৰো নেমাৰে এবাৰ ঠগি দিলোঁ যে সেইদিনাখনি মানে মা চেনেলটোৰ পৰাই ময়ে আপলোড দি দিলোঁ ময়ে বাৰু মা চেনেলটো চলাই থকা নিচিনা হয় মায়ে বৰ এটা ভালকৈ নাজানে নে সেইকাৰণে চব মই টাইটেলবিলাক লিখি মেলি মানে ধুনীয়াকৈ দি থাকোঁ আৰু তাৰপৰা মায়ে মানে গম পাই গ'ল কথাটো মানে এডিট কৰাৰ পৰা আপলোড কৰালৈকে মই কওঁ নে মায়ে মানে সেইটো বৰ এটা বুজি নাপায় শিকাব লাগিব বহুত কথা মানে ইউটিউবৰ হওক ফেচবুকৰ হওক বহুত কথা থাকে নহয় শিকিবলৈ সেইখিনি শিকোৱাই নাই মাক মানে অ' নেমাৰো চবেই কৈ দিলে সেইদিনাখনি নামঘৰটো কোনোবাই ক'লে হ'বলা আপুনি সঁচাকৈ পৰিছিলে নি সেনেকৈ ক'লে আকৌ স্কুল যায়তো আমাৰ মা স্কুলতো ক'লে বাইদেউহঁতে আপুনি সঁচাকৈ পৰিছিলে নিব সেনেকৈ ক'লে লাজ পালে